Hello guys and welcome back to my YouTube channel. To guys welcome কৰিছো তোমাৰ নতুন YouTube ভিডিও লৈ তো guys আজি মানে আমাৰ নাওখলা দেউল হয় এইকাৰণে মই ভিডিওটো ষ্টাৰ্ট কৰিলো আৰু এই মোৰ লগত আছে জন হাই তো এতিয়া মানে আমি মন্দিৰত হাৱা কৰিবৰ কাৰণে যাম তো তেনেহ'লে বলক আমি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো বলক আৰু এয়া এতিয়া আপোনালোকে চাব পাৰে আমি মন্দিৰলৈকে যাই আছো এয়া আমাৰ লগত দেউতা গৈ আছে জোন গৈ আছে আৰু এতিয়া আমি মন্দিৰত সেৱা কৰিবৰ কাৰণে গৈ আছো আৰু এয়া এইফালে মন্দিৰৰ সেৱা গ্ৰহণ কৰি আছে মানুহসকলে আপোনালোকে চাব পাৰে আৰু এইটো হৈছে মন্দিৰৰ দেউলৰ পূজা মণ্ডপ এতিয়া আমি সেৱা লৈ কিবা এটা কিনি লৈ আহিলোঁ মই জিলাপি কাটা নিমকি ভুজিয়া আৰু খুৰমা কিবা কিবি এনেকৈ আনিলোঁ আৰু পকৰিও আনিছোঁ আৰু দেউতাই এটা খৰমুজা আনিছে আৰু গধূলি কিবা কিবি কিনিব লাগিব তো ফ্ৰেণ্ডছ এতিয়া মানে মই দেউল চাবৰ কাৰণে গৈ আছো আৰু মোৰ লগত গৈ আছে যাবি নে দেউল চাবা যাবি নেকি নাযা পিছে হ'লে মোৰ লগত খাবাও নাপা তো দোস্ত বল আমি যাই কিনে আৰু এইফালে দেউলৰ মানুহৰ ভিৰ আপোনালোকে চাব পাৰে এইফালে কিবা কিবি হৈ আছে আৰু যাবা পাৰোঁ নে নৰোঁ ইমান ভিৰ আৰু এইফালে খৰমুজাৰ দোকান আইচক্ৰীম খাইছা কেনেকুৱা মোৰতো খাবি নেকি দুটা পইচা এইটো কি এইটো লাইট বুলি কয় একবাৰ উৰাই দেখো আৰু এইবিলাক পুৰা একদম দেউলৰ দোকান আপোনালোকে চাব পাৰে গাড়ী ল'বি নেকি ভাল নাই বেয়া হৈ কিনো কিবাকে তই এতিয়া টেষ্ট কৰিম অকণমান আমি দেউল চাব আহিছো আমি এতিয়া কি কৰি আছো আমি এতিয়া কি কৰি আছো এনেই আমি এতিয়া ঘূৰি আছো লেজাৰ লাইটটো কি হ'ল কেমেৰাটো মাৰি দি এয়া আমাৰ মুখত পৰিছে আপোনালোকে ক'ত আহিছে আৰু এতিয়া মানে অলপমান দেউল চাৰ পইচা তহঁতক দেউল চাৰ পইচা লাগব না এই 1 টকা নালগিবি 1 টকা লৈ চবে চকলেট খাবি 1 টকা 1 টকা 1 টকা দেউল চাই ৰে তহঁতে মই যাওঁ খাই দেখো দিলখুশ বাইদেউ ৰাতি ক'ত আইচক্ৰীম লাগে নেকি সেনেকৈ হাত দি লাভ নাই আইচক্ৰীম খুব বহুতে হয় আইচক্ৰীম খাই আছো হোটেলত 5 ষ্টাৰ হোটেলত আৰু এইফালে আৰু তাৰপিছত চাওমিনটো অৰ্ডাৰ হৈছে সেইটো খাব গাইজ আমি দেউল চাব আহিছিলোঁ ইমৰাজৰ লগত
আরে হলে এ রণদীপ ভাই দে এ পলা দে এটা কি খালি জানা বহুত বস্তু খালো পইচা তো মই দিব লগা ৰন্দিবে বোলা মোৰ পৰা খাই পইচা কি কৰা উপায় নাই আৰু ভিকাৰী হৈ গৈছে দিনক দিনে Alright.